আজি স্কুলৰ পৰা আহোঁতে ভতিজী ছোৱালীজনীয়ে ক'লে তাই কাষ্টাৰ্ড খাব মন গৈছে। সো তাই আজি নিজেই কাষ্টাৰ্ড বনাব আৰু ৰেচিপি শ্বেয়াৰ কৰিব। মই ক'লোঁ ঠিক আছে আপুনি কৰক। কাষ্টাৰ্ড বনাব হ'লে লাগে বহুতকেইটা ফ্ৰুটছ আৰু গাখীৰ, আৰু গাখীৰৰ লগতে লাগে আৰু এটা পাউডাৰ যাকে কাষ্টাৰ্ড পাউডাৰ বুলি কোৱা হয়। তাই বইল চুবাৰ কৰিবলৈ লাজ পাইছোঁ, ময়ে কৰি দিলোঁ। তাই ইয়াত লৈ লৈছে বহুতকেইটা ফ্ৰুটছ কাটি সৰু সৰুকৈ, আৰু লৈ লৈছোঁ অকণমান ড্ৰাই ফ্ৰুট। আজি ঘৰত বেছি আজি ড্ৰাই ফ্ৰুট নাই, চ' খেজুৰকে লৈ লৈছে। আপোনালোকে যদি বিচাৰে তেতিয়াহ'লে ইয়াতে বাদাম, কাজু, পিস্তা এইবিলাক চব একেলগে দিব পাৰে। আগতে গাখীৰখিনি গৰম কৰি লৈছে। গাখীৰখিনি গৰম কৰি লৈ ইয়াত আছে কাষ্টাৰ্ড পাউডাৰ। এইটো যিকোনো আপুনি কোম্পানীৰ ল'ব পাৰে, মই এইটো ৱেকিফিল্ডৰ কোম্পানীৰ লৈছোঁ। গাখীৰখিনি অকণমান ঠাণ্ডা কৰি এটা বাটিত লৈ পেলাই পাউডাৰখিনি দি দিছে। এটা পাউডাৰখিনি দি এনেকৈ লৰাই আছে, পাউডাৰখিনি যাতে গোট মাৰি নাযায়। গৰম গাখীৰত পাউডাৰখিনি দিলে পাউডাৰটো গোট মাৰাৰ চান্স বেছি থাকে। চ' গাখীৰটো ঠাণ্ডা কৰিহে পিছত দিব, পাউডাৰ দিব, তেতিয়া গোট নামাৰে। এতিয়া যিখিনি এক্সট্ৰা গাখীৰ আছিলে এইখিনি আকৌ আৰু এটা পেনত লৈ লৈছোঁ, লৈ পেলাই আৰু অকণ গৰম কৰিছোঁ। গৰম কৰি পেলাই ইয়াত দি দিম এই কাষ্টাৰ্ডৰ মিশ্ৰণখিনি, ইয়াতে ঢালি দিম। ঢালি দি পেলাই অকণমান লৰাই থাকিম। চাওকচোন অকণমান ঘন বেছি দেখা গৈ আছে, বেছি ঘন হৈ গ'ল। কিছুমানে এনেকৈ ঘন খাই ভাল পায়, কিন্তু মই ইমান ঘন খাই ভাল নাপাওঁ, যাৰ কাৰণে ইয়াত দি দিলোঁ আৰু এক্সট্ৰা অকণমান গাখীৰ আৰু লগতে চেনি। চেনিটো এইটো টেষ্ট অনুযায়ী আপুনি যিমান চেনি খায় সিমানহে চেনি দিব, আৰু কোনোবাই চেনি নাখায় সিহঁতে চেনি নিদিব পাৰে, স্কিপ কৰিব পাৰে। মই গাখীৰটো আৰু এক্সট্ৰা দিছোঁ কাৰণ এইটো বেছি ঘন হৈ গৈছিলে, সেইটো কাৰণে এক্সট্ৰা গাখীৰ মই দি দিছোঁ। এতিয়া অকণ পাতল হৈ গ'ল। আপুনি যিমান পাতল খাব, যিমান ঘন খাব এইটো আপোনাৰ ওপৰত। এতিয়া এই গৰম গাখীৰখিনি মই ফলখিনিৰ ওপৰত ঢালি দিম, ঢালি দি পেলাই এনেকৈ লৰাই দিম। চাওক মিশ্ৰণটো বহুত ধুনীয়া হৈছে, ইমান পাতলো নহয়, ইমান ঘনো নহয়। ইয়াতে দি দিব যিমানখিনি ড্ৰাই ফ্ৰুটছ আছে গোটেইখিনি ড্ৰাই ফ্ৰুটছ। আপুনি বহুত কিবা ড্ৰাই ফ্ৰুটছ দিব পাৰে, মই অকল খেজুৰহে ইউজ কৰিছোঁ। এতিয়া এইটো লুকছটো চাওক। এতিয়া বহুত গৰম হৈ আছে যিহেতু অকণমান ঠাণ্ডা কৰিব দিম, নহ'লে এনেকৈ গৰমে গৰমে যদি ফ্ৰিজত দি দিওঁ তেতিয়াহ'লে এইটো গোন্ধাব, স্মেলটো বেয়া হৈ যাব। এতিয়া ঠাণ্ডা কৰাৰ পিছতহে এইটো ফ্ৰিজত ৰাখি দিছোঁ। ডিপ ফ্ৰিজত ৰাখিম কাৰণ তাইৰ খাব বহুত ইচ্ছা, সোনকালে যেতিয়া হৈ যায় সেইটো কাৰণে ডিপ ফ্ৰিজত ৰাখিছোঁ। এতিয়া হৈ গ'ল 2-3 ঘণ্টামান পিছতে ওলাই আনিলোঁ। এতিয়া পূৰা ঠাণ্ডা হৈ গ'ল। এতিয়া আপুনি নিজে ছাৰ্ভ কৰিব পাৰে। এতিয়া লৈ চাওকচোন, বহুত টেষ্টি হয়। যদি কোনোবাই বনাব বিচাৰে তেতিয়াহ'লে নিশ্চয় বনাব পাৰে এনেকৈ, আৰু কোনোবাই যদি ইয়াতকৈ ঘন বনাব বিচাৰে তেতিয়া নিশ্চয় বনাব পাৰে, কিন্তু আমি ইমান ঘন নাখাওঁ কাৰণে অকণমান পাতলকৈ বনাইছোঁ। আৰু এনেকৈ লৈ লৈছোঁ, খাই পেলাই চাব ঠাণ্ডা, আৰু গৰমৰ ছিজনত এইটো খাই পেলাইতো বহুত টেষ্টি লাগে। গোটেইকেইটা ফ্ৰুটছৰ বহুত হেল্ডি হয়, বহুত টেষ্টি হয়। ঘৰত বনাই এনেকৈ ট্ৰাই কৰিব। আজি মোৰ ল'ৰা আৰু ভতিজী খাই পেলাই বহুত ভাল পাইছে, বহুত টেষ্টি বুলি কৈছে। মোৰো বহুত ভাল লাগিছে। থেংক ইউ।